নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জিএন মিক্সাৰলৈ। তো আজি হৈছে 15 আগষ্ট। তো পতাকা উত্তোলন কৰিছিলোঁ, আমাৰ ঘৰত পতাকা উত্তোলন কৰিছোঁ। তো চাওক, এয়া পতাকা উত্তোলন কৰিছোঁ বাটত। তো আপোনালোকে পতাকা উত্তোলন কৰিলে নে নাই কমেণ্ট কৰি জনাব। তো সকলোৱে পতাকা উত্তোলন কৰিব লাগে। আমাৰ এইখন মেইন তিনিৰঙীয়া আমাৰ জাতীয় পতাকাখন উত্তোলন কৰিব লাগে। তো আজি লগতে আছে আৰু শাওণ মাহৰ, এই অসমীয়া আমাৰ শাওণ মাহৰ শেষ সোমবাৰ। শেষ সোমবাৰত সকলোৱে কিবা এই মাহটো বলবমৰ মাহ বুলি কয়। আজি শেষ সোমবাৰ, তো সোমবাৰ পালি থাকে মানুহে সোমবাৰ, সেয়েহে আজি যাই আছোঁ আমি এটা বিশেষ মন্দিৰ, বাক্সা ডিষ্ট্ৰিক্টৰ এটা বিশেষ মন্দিৰটো দেখুৱাই থাকিম সকলোৱে। ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো চাই যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু ভিডিঅ'টোত এটা লাইক কৰক, কমেণ্ট কৰক। তো বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। এইখন চাইকেল লৈ যাম, তো চাইকেলেৰে যাম, আমি চাইকেলেৰে যাই থাকোঁ তো ফুৰিবলৈ ওচৰে পাঁজৰে। তো দেখুৱাম, ভিডিঅ'টো শেষলৈ চাই থাকক। তো এয়া চাইকেল লৈ ওলাই আহি গ'লোঁ। তো চাওক, ইয়াৰ লগৰ কেইজনমান বন্ধু আহি আছে, সিহঁতক ৰখি আছোঁ ইয়াত, সিহঁত আহি পাব। তো আগতো কেইজনমান ৰখি আছে, তো সকলো যাম। তো দেখুৱাম, চাই থাকক ভিডিঅ'টো। তো আৰু এইটো হৈছে আমাৰ ঘৰৰ ওচৰৰে গাঁৱৰ শিৱ মন্দিৰ। তো ইয়াতো এতিয়া পূজা পাতিব কিবা, আজি লাষ্ট সোমবাৰ, শেষ সোমবাৰ বুলি। তো ইয়াতো থাকিব লাগিব। তাৰ সেই মন্দিৰৰ পৰা যাই আপোনালোকক দেখুৱাই সোনকালে গুচি আহিম। ইয়াত আহিব লাগিব, পুৱা এপাক আহিছিলোঁ, তো আকৌ ইয়াত থাকিব লাগিব দিনটো। তো ভিডিঅ'টো চাই থাকক। এয়া আমি চাইকেল মাৰি মাৰি আমাৰ গাঁৱৰ মাছ আহি পালোঁ। এয়া পল্লৱ আৰু আমাৰ এজন লগৰ। তো গৈ আছোঁ একেলগে চাইকেল মাৰি। তো আগত আৰু আছে কেইজনমান। এয়া আহি পালোঁ জালাঘাটৰ চক, জালাঘাট। তো ফাইনেলি বন্ধু বান্ধৱীসকল আহি পালোঁ এয়া য'ত আমি মন্দিৰত আহিছোঁ, সন্যাসী মন্দিৰ। সন্যাসী মন্দিৰৰ এয়া গেট পাই গ'লোঁ। চাওঁ, এয়া সন্যাসী মন্দিৰৰ গেট। তো বহুত মানুহ হৈছে, তো যাই আছোঁ আগলৈ, দেখুৱাই আছোঁ। যাই থাকক ভিডিঅ'টো শেষলৈ। তো ইয়াতে চাওক, চাকি ল'লোঁ, চাকি জ্বলাব লাগিব। ইয়াতে আপোনালোকে আহিলে ইয়াত চাকি ল'ব পাৰিব। চাওক, এয়া মন্দিৰৰ পৰা চাকি তাকি জ্বলাই ওলাই আহিলোঁ। এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ। চব বহুত মানুহ হৈছে, আপোনালোকে আহক, ইয়াত আহি বহুত ভাল লাগে। মানুহ আহিলোঁ আজি ফুৰিবলৈ। ভিডিঅ'টো এনেকৈ লাহে লাহে শেষ কৰোঁ। তো এতিয়া মন্দিৰৰ পৰা আহি পাই গ'লোঁ, ঘৰ আহি পাই গ'লোঁ। এতিয়া এয়া ঘৰত আছোঁ। তো ভিডিঅ'টো চাই যদি ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। লগতে কমেণ্ট কৰি জনাওক ভিডিঅ'টো ভাল লাগিল নে নাই। যদি ভাল লগা নাই তেতিয়াহ'লেও কমেণ্ট কৰি জনাওক, আৰু যদি ভাল লাগিছে তেতিয়াও কমেণ্ট কৰি জনাওক। তেতিয়াহে এনেকুৱা আপোনালোকে উৎসাহ দিলে অলপ আগবাঢ়ি যাবলৈ সাহস পাম। তো ভিডিঅ'টো আজিলৈ ইমানেই আছিল। টাটা, বাই বাই।